আমি চবে মিলি হুঁচৰি এটা গাম আইও তাৰপাছত সামৰণি মাৰিম ভণ্টি লগৰ কেইজনী আহিছে খবৰে নাই সিহঁতক যে মই ভিডিঅ' কৰি আছো তই বেলকনি পালি চিট নাপালি নেকি হা লাষ্ট চাটাৰ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই পোনপ্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমাৰ কাইলৈ নতুন ঘৰ ল'ব আজি মই পূৰা ঘৰ চাফা কৰি আছোঁ আজি কাইলৈ আপোনালোকক দেখাম কেনেকৈ কি কৰা হ'ল হয়তো মই ফাৰ্ষ্ট টাইম থাকিব নোৱাৰিম মোৰ মেকআপ আছে তাৰ পৰা আহিহে দেখাব পাৰিম আৰু কি হৈছে কি নাই হোৱা এইটো ভিডিঅ' মই আজিয়ে বনাই ৰাখিছোঁ কাইলৈ আপোনালোকক বাকীখিনি দেখাম আৰু দেখিলে আজি মই কিটচেনটো মই নিজে নিজে পূৰা চাফা কৰি ল'লোঁ এতিয়াও কৰিয়ে আছোঁ কৰি হোৱা নাই বাৰু ভাগৰো লাগিছে অকণমান ৰৈছোঁ ভাবিছোঁ নাই ভিডিঅ'টো আজি মই অলপ বনাই ৰাখি দিওঁ চ' কাইলৈ মই ব্যস্ত থাকিম হ'লেও অলপ চলপ দেখাম আৰু আপোনালোকক কাইলৈ চাব আৰু মই জানো মোৰ ভণ্টিয়ে পুৰা দেখিছে মোৰ ভণ্টিয়ে পুৰা বাচন বৰ্তন আনি আছে আৰু তাইতো নতুন ঘৰটোত মানে ভাত বনাবৰ কাৰণে মানে পুৰা এক্সাইটেড হৈ আছে ন পুৰা বস্তু কেৰি কৰি আছে আৰু এইটো মোৰ ভাগিন পোৱালিটো গগা বেবী নাই সিও পুৰা মোৰ ভাগিনটো মানে এনেকুৱা বস্তু আনিছে ভিতৰত পুৰা যধে মধে এসোপা আনি ভৰাই দিছে আৰু মানে সিহঁত সকলো পুৰা এক্সাইটেড হৈ আছে আৰু নতুন ঘৰত কাইলৈৰ পৰা থাকিম বুলি মানে এতিয়াও অলপ চলপ কাম বাকী আছে হ'লেও কাইলৈ অহাকালি দিনটো সকলোৱে ভাল বুলি ক'লে চ' সেইকাৰণে ঘৰটো লৈ লোৱা হৈছে আৰু লাহে ধীৰে বাকীখিনি কমপ্লিট কৰিব আৰু কিটচেনৰ দেখিছে তলৰখিনি বক্স বনাব আছে বহুত কাম বাকী আছে আজি হওক বাৰু কাইলৈ আপোনালোকক দেখাম আৰু এইটো আহিছে মোৰ ভাগিন পোৱালি গ বেবী হেল্ল' কৈ দিয়া এইটো মোৰ ভাগিন পোৱালি হয় বহুত ছাৰ আছে মোক যে কেনেকুৱা কথা কয় আৰু মোক যে কেনেকুৱা মেকআপ কৰে কেতিয়াবা আপোনালোকক কি কৰা মেকআপ মই আপোনালোকক দেখাম বাৰু কাইলৈ কাৰণে আপোনালোকেও ৰৈ থাকক আমাৰ ঘৰটো চাবৰ কাৰণে ঘৰটোতো মই এদিন আপোনালোকক দেখাইছিলোঁৱেই আৰু কৈছিলোঁ যে মই যেতিয়া ঘৰ ল'ব তেতিয়া আপোনালোকক আকৌ এবাৰ দেখাম সেইকাৰণে আজিয়ে মই ভিডিঅ'টো অলপ চলপ লৈ থৈ দিছোঁ আৰু মানে কাইলৈ ইমানখিনি কথা ক'বলৈ সুবিধা পাওঁ নেপাওঁ সেইটো মই নাজানো বহুত মানুহো আহিব মানে মতা হৈছে আৰু অলপ চলপকৈ ইমান বেছিও নহয় আৰু যি কি নহওক বাৰু সেইকাৰণে মই আজিয়ে কৈ লৈছোঁ আৰু মোৰ অৱস্থাটো দেখি আপোনালোকে ভাবিছে চাগে এইজনী লেতেৰি ফেতেৰি জধে মধে থাকে নেকি আচলতে মই সেনেকুৱাকৈ নাথাকোঁ মই লিপষ্টিক কাজল সেইবোৰ মই ইমান নলগাওঁ বাৰু চিম্পল থাকি মই ভাল পাওঁ কিন্তু আজি মই ঘৰ চাফা কৰি আছোঁ চ' সেইকাৰণে মই জধে মধে আছোঁ আৰু বাকীখিনি আপোনালোকে পিছত চাব দেখাম এতিয়া মৰমৰ হয় আচ্ছা তুমি জেঠাই কিমান ভাল পোৱা কোৱাচোন হা ঢেৰ ভাল পায় আৰু ই মোক বহুত ধুনীয়া মেকআপ কৰি দিয়ে ন আকৌ জেঠাইক মেকআপ কৰিবা নাই কেতিয়া কৰিবা পৰহি কৰিবা ই জেঠাই বুলি ক'লে পাগল কাৰণ জেঠাইকে ইয়াক যি লাগে তাকে দিয়া হয় সেইকাৰণে সি মোক বেছি ভাল পায় ন এতিয়া হেনো তাত কালাৰ বেগ লাগে আৰু কি লাগে কৈছিলা স্পাইডাৰমেন লাগে মোক কৈ আছে জেঠাই ব'লা বিশালত যাওঁ ব'লা কিন্তু মই যাবলৈ সময় পোৱা নাই যাম আৰু লাহে ধীৰে এইখিনি কামখিনি হৈ যোৱাৰ পিছত আৰু মই কৈছিলোঁৱে আজি ঘৰৰ নিয়ম আছে চাহ খাইছে আৰু ভকতসকলে বাকী পাকঘৰত কাম লাগি আছে ওপৰত ৰাইজৰ কাৰণে মানে গেষ্ট যিমান মাতিছোঁ তেওঁলোকৰ কাৰণে ওপৰত বনোৱা হৈছে আৰু তলত ভকতসকলে বনাই আছে আৰু হ'বলে হ'লগৈ নেকি চিকেনৰ গোন্ধ পালোঁৱে মানে চিকেনৰ গোন্ধ পাইছোঁ ৰঙালাও ফ্ৰাই ন আৰু এই আমাৰ মহা হয় মহা একদম পুৰা স্কিনৰ কালাৰৰ লগত মিলিয়ে গৈছে তাকে আপোনাক যে ভিডিঅ' কৰি আছো গম পাই নাই ইউটিউবত দি দিম মই
এনেকুৱা মানুহটোক দি পিনি বেয়া নেকি দেখিবলৈ ইমান ধুনীয়া আছ আকৌ এনেকুৱা মানুহটোক বোলে ইউটিউবত দি পিনি কৈছে হ'ব বহুত ভাল আছে আমাৰ মহা দেখিবও ধুনীয়া খালি মানুহজন পাতলা আৰু সেইটোৱে ভাল লাগে সেইটো ভাল আৰু দেই কিন্তু সেইটোৱে ভাল ধনী বাৰু কথাত ধনী নহয় নহয় পাতলা মানে কি কৈছো মই বডিটো পাতলা কৈছো বডিটো পাতলা মই মহা নিচিনা এনেকুৱা পাতলা হ'ব বিচাৰো নহওঁৱে নহয় অৱশ্যে ৰসগোল্লা খাই থাকিলে ক'ৰ পৰা কালি দুটা মিঠাই খোৱা মানুহ পাতলা নহয় দেই প্ৰভু আজি এতিয়ালৈকে এটা খালো দিনটো কিমান খাওঁ ঠিক নাই যোৱাকালিতো গধূলিৰ পৰা একদম ৰাতি 12টা বজালৈকে 6টা-7টা মান খায়ে দিলো নমস্কাৰ আপোনালোক সকলোলৈকে আজি কি হৈছে কি নাই অলপ চলপ আপোনালোকক দেখাম আৰু এতিয়া অকণমানতো দেখালোৱে বাৰু আহিছো মই আজি অহা দেৰি হৈ গ'ল মেকআপ আছিলে মই কৈছিলো ভিডিঅ'টোত মেকআপ কৰি মেলি এতিয়া ঘৰ পাইছেহি আৰু বাকীখিনি চাই যাব আগলৈ আজি বিশেষকৈ মই বহুত সুখী কাৰণ মা দেউতাহঁতে ইমান কষ্টৰে আমাক ডাঙৰ দীঘল কৰিলে আমিতো মা দেউতাক ভালকৈ ৰাখিব পৰা নাই কিন্তু দেউতা আৰু ভাইটিয়ে কষ্ট কৰি মেলি ইমান ধুনীয়াকৈ ঘৰ বনালে এতিয়া আজি নতুন ঘৰত সোমাব ভাল লাগিছে মনটো বহুত ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰো মই এটাই বিচাৰো ঘৰৰ সকলো সুখেৰে থাকক মামা আৰু বৰমা এইফালে চাওক এবাৰ আপোনাক মই ইউটিউবত দি দিম চবেই চাব আৰু এইফালে আছে দেখি পাইছে আন্ধাৰ মুঠা দেখিছো যে বহুত দিনৰ মূৰত দেখিছো বৰমা আৰু মামাক পাইছো আৰু আমাৰ মামাটো চিনাকি কৰি দিয়া নাই মই চিনিয়ে নাপোৱা হ'ব নিজে নিজে চিনাকি হৈছে নহয় ন কোনো নাই নেকি যোগাৰ কৰিছে আৰু ভকতসকলে কি কলি গম আকৌ হ'ব ষ্টাইল লাগিছে নাই তাই ভাগৰ এয়া ভকতৰ কাৰণে ৰান্ধি থকা হৈছে দেখাইছো আৰু ভাত এইটো কি পায়স বনাইছে ন ৰাজহুৱা পায়স বনাই আছে ফটো নহয় মই ভিডিঅ' বনাইছো এইটো ইউটিউবত দিম আমাৰ পেহী হয় পেহী খুৰী পেহী আৰু এইফালেও পেহীয়ে আছে ৰ'ব দেখাইছো চব্জি কাটি আছে ভকতৰ কাৰণে বেলকনি পালি চিট নেপালি নেকি হা লাষ্ট তাৰ হ'ব চাহ এই যে বহিব জেগাই নাই মানে তাৰ কাৰণে সি ইমানে শকত ইয়াৰ গেলাখনত আহিব হ'ব বহি থাক আমাৰ মিংগ টোপনি মাৰিছে মিংগ তোৰ কি হ'ল আজি জ্বৰ উঠিছে নি আমাৰ গগো বেবী কি হ'ল হা বেবীটো কি মাহী হয় আমাৰ আজি ঘৰ লোৱা হয় কৈছিলোৱে মাহী আহিছে আৰু এজনী পলাইছে চব আমাৰ ভণ্টি ঐ আছোন না এবাৰ নাহে এজনী মোৰ ভণ্টি কালি দেখিবলৈ বান্দৰী আজি সুন্দৰী দেখিছে মেকআপ কৰি আমাৰ পেহী হয় পেহীবোৰ হ'ব টেঙা সেয়া মোৰ ভাইটি হয় মাহী ল'ৰা তিনিচুকীয়াত থাকে আহিছে ভাল লাগিলে আৰু আজি ঘৰ লোৱা হয় আহিলে বহুত ভাল লাগিলে আৰু এইফালে আছে আমাৰ মহা এতিয়া দেখাইছিলো যে বাবাটো ভাগৰ পাপা হয় মহা হয় আৰু এনেকে দেখাই দিছো
নিয়ম কৰি হৈ গ'ল। এতিয়া ভাত এনেকে কথাটো কৈ দিলে আপোনালোকে ক'ব আপোনাৰ মনৰ বস্তু সেনেকে মিলাই আছে মানে খায়ে আছে বাৰু। তোক একদম ধুনীয়াকে উঠাই দিছে চা। এই মোৰ লগৰ হয় কিন্তু তাই একদম ইউটিউবত উঠিব বুলি তাই কিন্তু ভালকে উঠাব লাগে। উঠাই দিছো দেই আৰু ঘৰ লোৱা নিয়ম কৰি হৈ গ'ল। এতিয়া ভকতক বিদায় দিছে আৰু দেখিলে আপোনালোকে। আৰু অকণমান এতিয়া বনাম বাৰু আৰু আহিবলৈ বাকী আছে মানে। আমাৰ বকুল দা, এই আমাৰ বৰ্তা। এতিয়া আমাৰ কাৰ্যসূচী খতমেই হৈছে। কাৰ্যসূচী সমাপ্ত হবলৈ হ'ল না আহি আছে আছে। আমাৰ এতিয়া পাৰ্চনেল ব্যক্তিগত আলহীখিনি আহিব। কৰ্মবিলাক এতিয়াও সিদ্ধান্ত হোৱা নাই। এতিয়া আমি চবে মিলি হুঁচৰি এটা গাম। আইও তাৰপাছত সামৰণি মাৰিম। হয় হয়। আৰু মই মানে নাখালে মোক সেইটো কওক। খালে ছাগলী মাংস দি খালো। ছাগলী মাংস কিন্তু লাইটটো ভালকে জ্বলিলে। লাইট জ্বলক নজ্বলক পেটটো শান্তি। হ'ব লাইটটো জ্বলাই ধিপিং ধাপাং কৰাই থৈ দিয়ে আপুনি। ক'ত দিবিং নাপাং ওপৰতো ধিপিং ধাপাং, এই ৰুমত এটা ধিপিং ধাপাং কৰিছিলে আপুনি। খুলি দিলোচোন। বেয়া বেয়া লাইট। তোমাৰ মোবাইলটোচোন কপি আছে। ধুনীয়া লাগিছে আৰু এয়া মা দেউতা হয়। ইমান দূৰত দূৰত বহি আছে। আহিছে খবৰে নাই ইহঁতক যে মই ভিডিঅ' কৰি আছো। ফটো নাই মৰা, মই ভিডিঅ' কৰিছো। চেণ্ডেলটো মুখৰ আগত লৈ আছে। কাৰ হয় আঁতৰাই দিয়া। হাই গাইজ, ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই। আৰু কি ক'ম, পাহৰি থাকিলো অথনি কোৱা। এবাৰ বনালো, এজনীয়ে ভৰিকেইটা উঠালে আৰু এতিয়া কি ক'ম, উঠাই দিছে। আমাৰ চুইটি আজি ঢেৰ কাম কৰি আছে, বহুত কাম কৰিছে। পাকঘৰত সোমাই সোমাই বেচাৰি এতিয়া ওলাইছেহে। ওলাবা এই ৰসগোল্লা খোৱাটো ওলা, পুৰা খাইছে। তাৰপাছত তুমি দুবাৰ ৰসগোল্লা খালা বোলে? হা, দুটা খালা মানে? দুটা খালে আৰু দুটামান খুৱাই দিম তাইক। ৰসগোল্লা বনি যাব ন। এইটো এটা মোৰ ভাইটি হয়, মামা ল'ৰা। কিন্তু সৰুতে মোৰ ভাগত একদম মানে গাত পুৰা মুতে, বিচনাত মুতে, বহুত মুতিছিলে। ধেমালি কৈছো, এনে কৈছো এইবিলাক। এতিয়া সি লাজ পাইছে দে, মই ধেমালি কৰিছো, একো নুমুতে। সৰুতে সি মোৰ লগতে শুইছিলে বাৰু, মই সিহঁতৰ ঘৰত আছিলো মানে। এতিয়া সেইডাল দেখিছে বিয়া পাতিব পৰা হ'ল, বুঢ়া হৈ থাকিলে। চোৱা আকৌ আমাৰ ভণ্টি লগৰখিনি চব না আহিছে, চাবলৈকে লাজ পাইছে। এইটো চালে ইয়াৰ নামটো কি নাজানো, এবাৰ চাই দিয়া। হাই বাই কিবা এটা। আৰু এইখিনি ভণ্টি লগৰ হয়। এইজনী লাজতে পলাইছে, দেখাই দিছো আৰু। দেখিছে আমি ইয়াৰ পকাতে পুৰা ঢেলাই বিচনা কৰা হৈছে মানে পকাতে। দেখিছে আৰু কি ক'ম, বুজাব নোৱাৰিছো, মই ক'ব নাজানিছো। আৰু মাহী আৰু ভণ্টিয়ে বিচনা পৰাত ব্যস্ত। মইতো ইয়াত দেখিছে ব্লেংকেট লৈ মেলি বিচনাত আহি গ'লো। আৰু দিনত অনুষ্ঠান শেষ হৈ গ'ল। ৰাতি 12টা বাজিব হ'ল চাগে, মই টাইমটো চোৱা নাই। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ গুড নাইট, চবকে চুমা দি দিলোঁ। বাই বাই।